হেল্ল' এভৰিৱান, এইফালে আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু আজি মই বনাবলৈ লৈছোঁ ছাগলীৰ মাংস। সকলোৱেতো ছাগলীৰ মাংস বনাবলৈ কাৰণে জানেই, কিন্তু মইনো কেনেকৈ বনাইছোঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যিহেতু সকলোৰে বনোৱা ষ্টাইলটো বহুত বেলেগ বেলেগ হয়, আৰু মোৰ ষ্টাইলটোনো কেনেকুৱা সেইটো আপোনালোকে এবাৰ চাব, আৰু ভাল পালে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এইফালে পাচলিখিনি মই কাটি বাছি ল'লোঁ ধুনীয়াকৈ। তাৰপাছত এইফালে কুকাৰত যিহেতু বনাম আজি, কুকাৰতে তেল দিলোঁ, তাৰপৰা শুকান জলকীয়া দিছোঁ, আৰু তাৰপিছত ইয়াতে এড কৰি দিছোঁ এখিলা তেজপাত, আৰু তাৰপৰা ধুনীয়াকৈ এইখিনি লৰাই লৈছোঁ। অলপ মানে ভাজি ল'ম আৰু শুকান জলকীয়াটোৱে তেজপাতটোৱে। তাৰপিছত তাতে অলপ টাইম ভাজি লোৱাৰ পাছত তাতে দি দিছোঁ কেঁচা জলকীয়া দুটা, আৰু আপোনালোকে কিমান জ্বলা খায় সেইটো হিচাপত দিব। আৰু এইফালে মই লগতে পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি দি দিয়াৰ পাছত অকণমান সময় লৰাই ল'ম, যাতে পিঁয়াজখিনি অকণমান ভাজি ৰঙচুৱা নিচিনা হৈ পৰে আৰু অকণমান কোমল কোমল হৈ যায়। সিমানলৈকে মই পিঁয়াজখিনি অকণমান লৰাই ভাজি থাকিম, আৰু গেছটো একদম মিডিয়ামত ৰাখিছোঁ। আৰু পিঁয়াজখিনি অকণমান ভাজি লোৱাৰ পাছত তাতে মই এড কৰি দিছোঁ খুন্দি লোৱা আদা নহৰুখিনি, আৰু খুন্দি লোৱা আদা নহৰুখিনি এড কৰাৰ পিছত অকণমান সময় লৰাই ল'ম, যাতে আদা নহৰুৰ কেঁচা গোন্ধটো যায়। আৰু অলপ সময় লৰোৱাৰ পিছত তাতে মই এড কৰি দিছোঁ বিলাহীখিনি, আৰু বিলাহীটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই কিন্তু বিলাহী দিলে ভাল পাওঁ, কিছুমানে নিদিয়ে বাৰু, খাই বেয়া পায় কাৰণে। মই বিলাহী দি বনালে বেছি ভাল পাওঁ সেইকাৰণে। আৰু বিলাহীখিনি এড কৰাৰ পাছত ধুনীয়াকৈ লৰাই মেলি দিছোঁ। অকণমান ৰংটো চেঞ্জ হৈ গৈছে, দেখিবলৈ পাইছেনে আপোনালোকে? এয়া, আৰু অকণমান বিলাহীখিনি গলি যোৱাৰ পাছতে তাতে মই এড কৰি দিম আমাৰ মছলাখিনি মই পানী এনেকৈ দি পেলাই এড কৰোঁ, শুকানকৈও দিব পাৰে। শুকানকৈ দিলে যিহেতু তলত লাগি যায়, সেইকাৰণে মই পানী অলপ এড কৰি পেলাই দিওঁ। আৰু মছলা হিচাপে তাতে আছে মিট মছলা, জিৰা, ধনিয়া, আৰু বাকী মই একো মছলা ইয়াতে ইউজ কৰা নাই। ৰেড চিলি আপোনালোকে দিব পাৰে, কিন্তু মই জলকীয়া দিছোঁ যিহেতু সেইকাৰণে ৰেড চিলি পাউডাৰে মই ইয়াত দিয়া নাই। আৰু অলপ ভাজি লোৱাৰ পাছত এইফালে মই মাংসখিনিও ইয়াত ধুনীয়াকৈ দি দিছোঁ। আৰু মাংসখিনি এড কৰাৰ পাছত গেছটো একেবাৰে ল' কৰি অলপ সময় ভাজি ল'ম, যাতে মাংসখিনিত মানে মছলাখিনি ধুনীয়াকৈ মিহলি হৈ যায়, তেনেকৈ ভাজি ল'ম। গেছটো বেছি হাই কৰি নিদিব, হাই কৰি দিলে মানে মাংসখিনি তলত লাগি যাব। আৰু অলপ সময় ভাজাৰ পাছত ইয়াতে মই এড কৰি দিছোঁ কাটি থোৱা আলুখিনি। আলু আপোনালোকে নিজৰ জোখত দিব, যিহেতু মাংসত দিয়া আলু খাই প্ৰায়ভাগ মানুহে ভাল পায়। আৰু তাৰপিছত আলুখিনি দিয়াৰ পাছত ইয়াতে মই এড কৰি দিছোঁ নিমখ আৰু হালধি। আপোনালোকে সোৱাদ অনুযায়ী নিমখ আৰু হালধিটো এড কৰিব। আৰু মই ইয়াতে চেনিও অলপ এড কৰি দিছোঁ। আৰু গোটেইখিনি ধুনীয়াকৈ এড কৰি মই এইফালে মাংসখিনি আৰু আলুখিনিত যাতে মছলাখিনি আৰু বেছি ভালকৈ মিক্স হৈ যায়, সেইকাৰণে অলপ সময় লৰাই আছোঁ, ভাজি লৈছোঁ মানে ল' ফ্লেমত গেছটো ৰাখি। আৰু আপোনালোকেও এনেকৈ ভাজি ল'ব। আৰু যিহেতু তলফালে অকণমান ধৰি গৈছিলে, সেইকাৰণে মই তাতে অকণমান পানী এড কৰি পেলাই আকৌ লৰাই লৈছোঁ। অকণমান সময় মানে ভাজি লৈছোঁ ল' ফ্লেমতে ৰাখি গেছটো। আৰু অকণমান সময় ভজাৰ পাছত তাতে মই নিজৰ জোখত পানী এড কৰি দিছোঁ, আৰু যিমানটো জোখত আপোনালোকে জোল খাব সিমানকণ পানী এড কৰিব। মই এইফালে দালিও যিহেতু বনাইছিলোঁ, সেইকাৰণে বেছি পানী এড কৰা নাই, মানে অকণমান পানী এড কৰি দিছোঁ। আৰু আকৌ পানীখিনি এড কৰিও ধুনীয়াকৈ লৰাই মেলি দিছোঁ। আৰু লাষ্টত এইফালে প্ৰায় 4-5টামান হুইছেল অহাৰ পাছত আমাৰ ছাগলীৰ মাংস এইফালে ৰেডি হৈ গ'ল। খাবলৈও কিন্তু বহুত বেছি সোৱাদ হৈছিল। আপোনালোকেও মোৰ ষ্টাইলত এবাৰ বনাই চাবচোন দেই।